ফাৰ্ষ্ট প্ৰাইজ আছে আপোনাৰ এটা ভিডিঅ' প্ৰিয় দৰ্শক আজি মই উপস্থিত আছোঁ মৰাণৰ খুমটাইত আৰু মৰাণৰ খুমটাইত উপস্থিত থকা বিশেষ এটা কাৰণ আছে কাৰণটো আপোনালোকক জনাই আছোঁ বিপিনদা ফিচাৰীত আছোঁ বিপিনদা ফিচাৰীত এখন মাছ ধৰা প্ৰতিযোগিতা আছে উজনি অসমত প্ৰথমখন মাছ ধৰা যি প্ৰতিযোগিতা হৈছিলে আপোনালোকৰ শিৱসাগৰ পহুঘৰত আপোনালোকক দেখাইছিলোঁ এতিয়া আকৌ এখন প্ৰতিযোগিতা আছে বিপিনদাৰ ফিচাৰীত এয়া বিপিনদা ফিচাৰীলৈ আমি সোমাই যাম আৰু বিপিনদাকো লগ পাম আৰু সোমাই আহিলোঁ বিপিন ককাইদেউৰ ফিচাৰীৰ দিশলৈ সঁচাকৈ খুব সুন্দৰকৈ সজাই দেখিছে এটা ফিচাৰী এটা মানে ভাল লগা পৰিৱেশ গাঁৱৰ পৰিৱেশ আৰু ইটো চাইডে আছে হাঁহৰ কুকুৰাৰ গঁৰাল মাছ পোহাৰ লগতে হাঁহ কুকুৰাও সমান্তৰালভাৱে পুহিছে আৰু বিপিনদা ফিচাৰীত সকলোৱে গৈ আছে এখন মাছ ধৰা প্ৰতিযোগিতা আৰু মাছ ধৰা প্ৰতিযোগিতাখন হৈছে ত্ৰিদেৱ ফিচিং গ্ৰুপৰ সৌজন্যত আৰু চাওক 45টা প্ৰাইজ আছে প্ৰথম পুৰস্কাৰ আছে এখন এল্টো আপুনি বৰশীত মাছ ধৰি লৈ যাব পাৰে এখন এল্টো আৰু দ্বিতীয়তে আছে এখন বাইক থাৰ্ডত আছে 1,05,000 4 নম্বৰত আছে 1 লাখ তাৰপিছতে 50,000 মুঠ 45টা 45 নম্বৰত আছে 5,000 আৰু তাৰিখ হৈছে 1 অক্টোবৰ 2023 1 অক্টোবৰ 9টাৰ পৰা 2টালৈকে খেলখন হ'ব আৰু ইয়াত যোগাযোগ নম্বৰ আছে আয়োজক সমিতি আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু ইয়াত এণ্ট্ৰি ফিজ 3,000 টকা আৰু এই খেলখনত কি নিয়ম থাকিব কি নিয়মত হ'ব আৰু প্ৰথম পুৰস্কাৰ বা ছেকেণ্ড পুৰস্কাৰ এই পুৰস্কাৰসমূহ আপোনালোকে কেনেদৰে পাব সকলোবোৰ জনাব আমাৰ আয়োজক সমিতি জয়ন্ত মজুমদাৰ আমাৰ লগত আছে ককাইদেউ হয় হয় নমস্কাৰ তেওঁ ত্ৰিদেৱ ফিচিং গ্ৰুপৰ সমিতিতে আয়োজক সমিতিত জয়ন্ত মজুমদাৰ ককাইদেউ খেলখন যিহেতু উজনি অসমত আমি এনেকুৱা এখন খেল দেখা নাই পহুঘৰত এখন হৈ গৈছে আৰু দ্বিতীয়তে এখন দেখিছোঁ কিন্তু নামনি অসমত প্ৰায় হৈ থাকে আৰু কি হয় নামনি অসমত যাবলৈ অসুবিধা হয় এতিয়া আমাৰ যিহেতু ওচৰতে হৈছে উজনিৰ ফালে ভাল লাগিছে আমি আহিবলৈ পাই আৰু খেলখনত এতিয়া নিয়ম কি থাকিব কেনেধৰণে হ'ব হয় নিয়মখিনি ধৰি লওক এনেকুৱা ধৰণৰ হ'ব তাতে দি থোৱা আছে কিছুমান নিয়ম এক নম্বৰত আছে 1 টিকেট 1 ৰড হুক ফ্ৰী ষ্টাইল 2 নম্বৰত আছে বিগ ফিছ উইল বি ৱেট মানে ওজনত মানে যিটো ডাঙৰ মাছ হ'ব লাগে তেওঁ 5টাত হৈছে 5টাৰ যিটো ডাঙৰ মাছ উঠিব ৱেট যিটো বেছি হ'ব সেইটোৱে প্ৰাইজত আহিব 3 নম্বৰত আছে 1 টিকেট 1 প্ৰাইজ এটা টিকেটত এটা প্ৰাইজ 4 নম্বৰ ন' এলকহল ড্ৰিংক ডিউৰিং কম্পিটিশ্যন টাইম মানে এইটো গম পাইছে আৰু 5 নম্বৰত আছে ইন কেছ অফ এনি agreement by a participant no return of it and prize will not to be given 6 নম্বৰ আছে not allowed to participant without ticket আৰু 7 নম্বৰ দিয়া আছে no prize will be given without showing the winning ticket এইখিনি হৈছে আমাৰ কম্পিটিশ্যনৰ ৰুল আৰু বাকি প্ৰাইজখিনি কথা 45টা প্ৰাইজ আছে একেটা কৈছেই আৰু বিপিনদা এই ফিচাৰীটোতে হ'ব খেলখন হয় হয় নামনি অসমত য'তে ত'তে পাতিয়ে থাকে উজনি অসমত ফাৰ্ষ্ট টাইম আমাৰ পহুঘৰত হৈ গ'ল এতিয়া ছেকেণ্ড টাইম আমি চেষ্টা কৰিছোঁ শিৱসাগৰবাসী আৰু মৰাণবাসী লগ হৈ এই বিপিনদাৰ ফিচাৰীতে এখন কম্পিটিশ্যন আয়োজন কৰিছোঁ তাত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ সমগ্ৰ অসমবাসী হ'ব নে অসমবাসীৰ ওপৰত মানে অসমৰ ভিতৰত মানে ভাৰত চবৰে অল ইণ্ডিয়া ভিত্তিত ইণ্ডিয়া লেভেলত আপোনাৰ মেঘালয় ডিমাপুৰ এইবোৰ আমাৰ ওচৰ চুবুৰীয়া গোটেই ৰাজ্যসমূহ চব আহিব পাৰিব নহয় জানো বৰ্তমান সময়লৈকে টিকেট আপোনালোকৰ টিকেটবোৰ কেনেকৈ সংগ্ৰহ কৰিব যিসকলে আহিম বুলি টিকেট আমাৰ বৰ্তমান অনলাইন চলি আছিলে আজিৰ পৰা অফলাইনো হ'ব আমাৰ বিপিনদাৰ ফিচাৰী ইয়াতে আমাৰ অফিচ বহোৱা হৈছে ইয়াত অফলাইন পাব আৰু আমাৰ শিৱসাগৰ কে পি চাৰিআলিত ৰংপুৰ ফ্লাৱাৰ্ছ বুলি কে পি চাৰিআলিতে আছে শিৱসাগৰ কে পি চাৰিআলি মেইন টাউনতে তাতো অফলাইন টিকেট পাব আৰু অনলাইন গুগল পে' দিয়া নম্বৰ দিয়া আছে তাত পে' কৰি হোৱাটছআপ নম্বৰ সেইটো তাত স্ক্ৰীনশ্বট মাৰি এড্ৰেছ দি দিলে আমি তাত তেওঁলোকৰ টিকেট পঠাই দিম আৰু তেওঁলোক যিদিনাখন খেললৈ আহিব সেইদিনাখন গেটতে তেওঁলোকে আমাক হোৱাটছআপত টিকেটটো দেখাই দিব আমি হাৰ্ড টিকেটো তেওঁলোকক দিম ধন্যবাদ ককাইদেউ আৰু ফিজ 3,000 ফিজ 3,000 আৰু যিসকলে মানে চাবলৈ আহিব খেলখন তেওঁলোকৰ ফিজ লোৱা নহ'ব তেওঁলোকৰ ফিজ নাই তেওঁলোকক আমি নহয় তেওঁলোকৰ ক্ষেত্ৰত এটা কণ্ডিশ্যন আছে যিখিনি আমাৰ এংলাৰ আহিব তেওঁলোকৰ খেলৰ টাইমলৈকে আমি অডিয়েঞ্চক সোমাবলৈ নিদিওঁ তাৰপিছত যেতিয়া এংলাৰখিনি আহি নিজৰ নিজৰ লাইনত ছেটআপ হ'ব তাৰপিছতহে আমি অডিয়েঞ্চক সোমাবলৈ দিম আৰু অডিয়েঞ্চৰ প্ৰতি এটা বিশেষ মানে কথা ক'বলগীয়া আছে অনুৰোধ আছে যাতে এংলাৰখিনিক তেওঁলোকে অসুবিধাৰ সৃষ্টি নকৰে এংলাৰখিনিৰ পৰা তেওঁলোকে মিনিমাম 3 ফিট ডিষ্টেঞ্চ মেইনটেইন কৰি থাকিলে আমাৰ সুবিধা হ'ব আৰু খেলুৱৈসকলৰ বাবে খেলুৱৈখিনিৰ বাবে সুবিধা হ'ব ধন্যবাদ কৰোঁ আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আমাৰ আয়োজক সমিতি আৰু এজন আছে ৰূপম হয় একো নাই মই ক'বলগীয়াখিনি ক'লেই আৰু বন্ধুৱে তাকে আপোনালোকৰ সহায় সহযোগিতা লাগে
আজি আপোনালোক আহিছে ভাল লাগিছে ভাল লাগিছে আমাৰো ভাল লাগিছে কাৰণ কি হ'ল খেল সদায় আমি নামনি অসমৰ ফালে হৈ থাকে মানে ভিডিঅ' চিডিঅ' চাবলৈ পাওঁ কিন্তু যাবলৈ আমাৰ সুবিধা হয় যিহেতু দূৰ হয় এতিয়া উজনি অসমৰ ফালে এনেকুৱাও খেল হৈছে ভাল লাগিছে আহিবলৈ পায় আৰু খেলখন সকলোৱে হৈ যাওক তাৰে আশা ৰাখিছোঁ আৰু খেলৰ দিনাখন আমি উপস্থিত থাকিম তোমালোকৰ নাম শুনি আছোঁ তোমালোকৰ ব্লগ চাই আছোঁ আজি লগ পাই ভাল লাগিছে ধন্যবাদ আকৌ আমি এনেকৈ লগ পাই থাকিম নিশ্চয় লগ পাম আৰু আহিব সমগ্ৰ অসমবাসীয়ে সমগ্ৰ ভাৰতবাসীয়ে সহায় সহযোগ কৰিব আৰু কণ্টেক্ট নাম্বাৰখিনি মই দেখাই দিম আপোনালোকক স্ক্ৰীণত ভালকৈ যিয়ে যোগাযোগ কৰিব পাৰিব এখেতলোকৰ লগত আয়োজক সমিতিৰ লগত আৰু সিমানে বাকী বিপিন দা আছে আমাৰ লগত বিপিন দাকো অকণমান কিবা এটা শুনিবলৈ চেষ্টা কৰিম বিপিন দাক এয়া আপোনালোক সকলোৰে মৰমৰ বিপিন চাওদাং ককাইদেউ কণ্ঠশিল্পী বিপিন চাওদাং ককাইদেউ কেৱল কণ্ঠশিল্পী বুলি ক'লে আচলতে ভুল হ'ব তেখেতে গান ৰচে তেখেতে গান সুৰ কৰে আৰু বিপিন চাওদাং ককাইদেউৰ ফিচাৰীত আজি আহিলোঁ কি কাৰণে আহিছোঁ আপোনালোকে জানিছে এখন বিশাল মাছ ধৰা প্ৰতিযোগিতা হ'বলৈ গৈ আছে বিপিন চাওদাং ককাইদেউৰ ফিচাৰীতে আৰু বিপিন চাওদাং ককাইদেৱে কৈছে যে মাছ ধৰাও এখন প্ৰতিযোগিতা হয় বুলি মই কিছুদিনৰ পৰাহে আচলতে জানিব পাৰিছোঁ আগতে জনাই নাছিলোঁ আৰু এনেকুৱা এখন খেল মোৰ ফিচাৰীতে যিহেতু হ'ব ভাল লাগিব ওচৰৰ পৰা উপভোগ কৰিবলৈ পাম আৰু আপোনালোক সকলোকে কৈছোঁ যিসকলে মাছ ধৰাৰ কৌশল বৰশীত মাছ ধৰাৰ কৌশল জানে আহিব আপোনালোকে মাছ ধৰি লৈ যাব পাৰিব এখন এল্ট' গাড়ী নাইবা 45টা পুৰস্কাৰৰ ভিতৰত কোনোবা এটা পুৰস্কাৰ আপোনালোকে লৈ যাব পাৰে বিপিন ককাইদেউৰ ফিচাৰীত মাছ ধৰি তো আহিব সকলো আৰু বিপিন ককাইদেউৰ লগত কথা অলপ পাতিলোঁ তেখেতৰ ফাৰ্মখনৰ বিষয়ে অলপ জানিলোঁ তেখেতে মাছ পোহাৰ লগতে ইয়াত নেমু পুলি কৰিছে হাঁহ কুকুৰাও সমান্তৰালভাৱে পুহিছে কিন্তু আপোনালোকৰ আগত আমি ক্ষমা প্ৰাৰ্থী যে বিপিন ককাইদেউৰ মাতষাৰ আমাৰ কেমেৰাত আবদ্ধ নহ'ল টেকনিকেল কিছুমান প্ৰব্লেমৰ বাবে বাকী যি কি নহওক 1 অক্টোবৰ তাৰিখে বিপিন ককাইদেউৰ ফিচাৰীত এখন মাছ ধৰাৰ বিশাল প্ৰতিযোগিতা হ'বলৈ গৈ আছে মাছ ধৰিবলৈ আহিব আৰু এটা পুৰস্কাৰ লৈ যাব আৰু যিসকলে মাছ ধৰাৰ কৌশল নাজানে খেলখন যদি উপভোগ কৰোঁ বুলি ভাবিছে তেতিয়াহ'লে দৰ্শক হিচাপে আপোনালোকেও চাবলৈ আহিব পাৰে কোনো ফিজ নালাগে আপোনালোক চোৱাৰ বাবে তো আহিব বিপিন ককাইদেউৰ ফিচাৰীত মৰাণৰ খুমটাইত বিপিন ককাইদেউৰ ঘৰ সকলোৱে জানে আৰু বিপিন ককাইদেউৰ ঘৰৰ পৰা অলপ আঁতৰত এই ফিচাৰীৰ ভাগ আৰু বিপিন চাওদাং ককাইদেউৰ ফিচাৰীত এই বিশাল মাছ ধৰা প্ৰতিযোগিতাখন আয়োজন কৰা 3জন আয়োজক আমাৰ লগত আছে তেওঁলোকক পুনৰবাৰ আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ তেওঁলোক ক্ৰমে নমস্কাৰ মোৰ নামটো ঋতু বৰা আপোনাৰ ঘৰ এই ডিব্ৰুগড়তেনে মোৰ নগাঁৱত ঘৰ আপুনি এই আয়োজক সমিতিৰ লগত জড়িত হৈ আছে হয় আপোনাৰ দ্বিতীয়তে আপোনাৰ দাদা আপোনাৰ নামটো জানিব বিচাৰিম জয়ন্ত মজুমদাৰ শিৱসাগৰতে থাকোঁ মই হয় আৰু আমি মৰাণত খেলখন অনুষ্ঠিত কৰিম বুলি আগবাঢ়িছে হয় ধন্যবাদ আৰু দাদা আপোনাৰ জানিব বিচাৰিম আপোনাৰ নামটো প্ৰথমে ৰূপম দত্ত দাদা আপোনাৰ ঘৰটো মোৰ শিৱসাগৰ ফুকননগৰ পৰে ফুকননগৰ মোৰ এই কেপিচিএলতে ৰংপুৰ ফ্লাৱাৰ নামে এখন দোকান আছে হয় তাতে অফলাইন টিকেট বৰ্তমান আমি দি আছে আৰু এতিয়া আপোনালোকৰ পৰা জানিব বিচাৰিম যে ইয়াত আগতীয়াকৈ যিসকল মানে বাহিৰৰ পৰা অতিথি আহিব এংলাৰ আহিব তেওঁলোকৰ কাৰণে কিবা থাকিবৰ ব্যৱস্থা কৰিছে নেকি আপোনালোকে হয় এই বিষয়ে আমাৰ হৃদয় ক'ব দুই এষাৰ হয় যেনে হয় নাগালেণ্ডৰ পৰা যিখিনি মানুহ আহিব ৰাতি আপোনাৰ পাবহি তেখেতলোক ষ্টে' কৰিবৰ কাৰণে আমাৰ তাত বনাই দিয়া আছে ৰুমো আছে তাত থাকিব পাৰিব বিপিন চাওদাং ককাইদেউৰ লগতে বিপিন চাওদাং ককাইদেউৰ বৌ আৰু আয়োজক সমিতি এই বিশাল মাছ ধৰা প্ৰতিযোগিতাখন আয়োজন কৰা আয়োজক সমিতিৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ ভিডিঅ' চোৱা দৰ্শকসকলক আপোনালোকক ক'ব বিচাৰোঁ যে অহা 1 অক্টোবৰ তাৰিখে আহক মৰাণৰ খুমটাইত অৱস্থিত বিপিন চাওদাং ককাইদেউৰ ফিচাৰীলৈ আহক এটা বৰশী লৈ এটা মাছ ধৰক আৰু আপোনালোকে লৈ যাওক এখন এল্ট' নাইবা এখন বাইক নহ'লে 1,05,000 1 লাখ এনেদৰে 45টা পুৰস্কাৰৰ ভিতৰত যিকোনো এটা পুৰস্কাৰ আপোনালোকে লৈ যাব পাৰে বৰশীত মাছ ধৰি যিকোনো বৰশী আনিব পাৰে আপোনালোকে আধুনিক যুগৰ আজিকালি যিবিলাক বৰশী এইবিলাকো আনিব পাৰে নাইবা যদি আপোনালোকে ভাবে মই বাঁহৰ বৰশীৰে মাছ ধৰিম মোৰ বাঁহৰ বৰশীত মাছ ধৰাৰ কৌশল মই জানো তেতিয়াহ'লে আপোনালোকে বাঁহৰ বৰশীটো আপোনালোকে ধৰিব পাৰে মাছ আহক 1 অক্টোবৰ তাৰিখে সকলোৱে সহায় সহযোগ কৰি বিপিন চাওদাং ককাইদেউৰ লগতে এই আয়োজক সমিতিৰ সকলোকে সহায় সহযোগ কৰিব বুলি আপোনালোকে সকলোৱে আশা ৰাখিলোঁ তো আজিৰ ভিডিঅ'টো ইমানতে বিপিন চাওদাং ককাইদেউৰ এই ফিচাৰীৰ পৰাই ভিডিঅ'টো সামৰিলোঁ আৰু অহা 1 অক্টোবৰ তাৰিখে পুনৰবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ